মৰ্নিং গাইজ আৰু আজি ওলাই আহিছোঁ ছানডে তো বহুত দিনৰ মূৰত মটৰ ব্লগিঙত লগ পাইছোঁ আপোনালোকক তো কেমেৰা এংগল কি হৈ আছে এতিয়ালৈকে মই চেক কৰা নাই কৰিব লাগিব লাহেকৈ ওলাই আহিছোঁহে জাষ্ট তো আজি ক'ত যাম এনেই ওলাই আহিছোঁ কোনো জেগা নাই আৰু যাবলগীয়া তেনেকৈ তো প্ৰথম বাইকৰ পেট পূজাটো কৰাই লওঁ তাৰপিছতে দেখা যাব ক'ত যোৱা হয় মানে দুটা জেগাত যাম আৰু কৈ আছোঁ মই তেলটো ভৰাই লওঁ তাৰপিছত আপোনালোকক কৈ আছোঁ ক'ত যাম তেলটো ভৰাই ল'লোঁ এতিয়া গৈ আছোঁ আৰু লাহেকৈ প্ৰথম যাম মই চাবুৱা হিৰ' ডিলাৰত তো এক্সপালছখনৰ কাৰণে বস্তু এটা অৰ্ডাৰ দিয়া আছে তাত আহি আছে তো সেইটো আনিব যাওঁ অলপ মানে মডিফিকেশ্যন ষ্টাৰ্ট কৰিম আৰু লাহেকৈ তো অৰ্ডাৰ দিয়া কমেও এমাহে হৈ গ'ল অহা নাছিলে এতিয়া আহিলে সেইটো আনিব যাওঁ তাৰপাছত যাম মই ডিব্ৰুগড় মেডিকেল তো লগৰ এটাৰ বাপেক এডমিট হৈ আছে তাত তো তই সেইটো চাব যাম লগৰ বাপেক মানে মোৰ লগত যায় যে দীপম বুলি তো তাৰ দেউতাক এডমিট হৈ আছে চাবলৈ যাম আৰু যামকৈ টাইমেই নাপাইছোঁ নহয় দেওবাৰ বাহিৰে বেলেগ টাইম নহয় তো সি তাতে আছে মই বোলো সেইকাৰণে গৈ আহোঁ আজি দেওবাৰ দিনা ৰাস্তা পদূলি খালী থাকে কিন্তু এই বজাৰবোৰৰ কাৰণে মহা সমস্যা মানুহবোৰ মানে একদম খাবলৈ নোপোৱা আগতে বজাৰলৈ আহে আকৌ চকু মোহাৰি বজাৰলৈ আহে চিধা এতিয়াহে অকণমান শান্তি দেই এইডোখৰ ওলাই ল'ব পাৰিলে মানে ইমান ভিৰ সেইডোখৰ আৰু এযোৰ নতুন গ্লভছ ল'লোঁ কেনেকুৱা লাগিছে কাৰণ বাইকৰ কালাৰৰ লগতে মিলাই লৈছোঁ কাৰণ কালাৰটো মানে ইমান নিমিলে তথাপিতো আৰু অলপ চলপকৈ 30% মিলাকৈ লৈ লৈছোঁ বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ ৰাইনক্সৰ এযোৰ তো সেইদিনাখন গৈছিলোঁ তিনিচুকীয়া তো ফাইনেলি লৈ ল'লোঁ আৰু বাকী কেইযোৰ আছে বাকী কেইযোৰ পিন্ধিব মন নাযায় ফুল গ্লভছযোৰ আছে সেইযোৰ পিন্ধিলে অকণমান অশান্তি লাগে কেমেৰা চেমেৰা অপাৰেট কৰিবলৈ দিগদাৰ হয় সেইযোৰ পিন্ধিলে সেইযোৰ দামো বেছি চেফটিও বেছি কিন্তু মানে সেইযোৰ অকল চলাবৰ কাৰণে ঠিকেই আছে কিন্তু এই হেৰি চেৰি কৰিবৰ কাৰণে দিগদাৰ হয় কেমেৰা চেমেৰা অন চন কৰিবৰ কাৰণে ঘপককৈ অন কৰিবলগীয়া অফ কৰিবলগীয়া হয় তো সেইকাৰণে অলপ প্ৰব্লেম হয় তো সেইকাৰণে এযোৰ লৈ লৈছোঁ এযোৰ মানে চফ্টে আছে গৈ আছোঁ এতিয়া চাবুৱা ৰাস্তাত চাবুৱা মানে টেঙাখাটৰ ফালৰ পৰা গৈ আছোঁ ৰাস্তাটো হ'বতো এইটোৱে লাগে মই ইমান ভালকৈ চিনি নাপাওঁ বহুত বছৰ আগতে গৈছিলোঁ চাবুৱা এফালে যায় ন চিধা ন অঁ মানে জানিলেও সুধি লোৱাটো ভাল বাই চান্স নহ'লে আকৌ এনেই যোৱা হয় ইমান দূৰ আৰু আগৰ কেমেৰা এংগলকেইটা ইমান ঠিক নোলালেচোন বেছি তলত হৈ গ'ল মই চেক কৰা নাছিলোঁ এইটো ঠিকেই ওলাব লাগে টাইম 12টাই বাজিব হৈ গ'ল এইটো ৰাস্তা আগতে একদম বেয়া আছিলে জংঘল এতিয়াও যদি মাজত বেয়া জংঘল আছে নাজানো আৰু এইডোখৰলৈকে দেখোন ঠিকেই পাইছোঁ
আৰু নেপালৰ চিৰিজটোত ইমান ভিউজ অহা নাই, কাৰণটো কি? কোনো চোৱা নাই নি বাৰু? বাকী ভিডিঅ'বোৰত যিমান ভিউজ আহিছে নেপালৰ কেইটাত কম আহিছে। নে সকলোৱে বেল আইকনটো দবাই থোৱা নাই, সেইকাৰণে নটিফিকেশ্যন পোৱা নাই কি নাজানো মই, কিন্তু ভিউজটো বহুত কম আহিছে। খুব কমটি মানুহে চাইছে মানে, এটাততো 100 হোৱাগৈ নাই। চাবুৱাটো পাই গ'লোহি। এতিয়া হিৰ' ডিলাৰটো কোনফালে আছিলে সেইটোৱে মই নাজানো নহয়। কিবা নামঘৰ গেট এখন বুলি ক'লে, সেইফালে সোমাই যাব লাগিব। এইফালে আছে এখন নামঘৰ গেট, ইয়াতে ক'ৰবাত হ'ব। এইটো পাৰ্টছৰ কাৰণে কোনফালে এফালে যাব লাগিব ন? কি পাৰ্টছ? হৈ গ'ল, যি বস্তু ল'বলগীয়া আছিলে লৈ ল'লোঁ। এতিয়া ওলাই দিওঁ ডিব্ৰুগড়ৰ কাৰণে। ৰ'দটো বহুত দিছে, টাইম 12:20 হ'লেই। তো গৈ পাওঁতে 1:30 বাজিব, 1 বাজি যাব চাগে। চাবুৱা টাউন এইটো। তো গৰমে খাই দিওঁ কৰিছে। ভালেই যে ৰাইডিং জেকেটটো পিন্ধি নাহিলোঁ মানে আজি। এয়া বলবম গৈ আছে, বলবম দেওবাৰ। এয়া হৈছে আমাৰ ডিব্ৰুগড়ৰ বানপানী। নলালৈকে, নলা বন্ধ, ৰাস্তালৈকে এই অৱস্থা। আৰু মই অকণমান পকাই দিয়াৰ লগে লগে মোৰ পিঠিৰ অৱস্থা বেয়া হৈ যাব। সেইকাৰণে দেখোন এইফালটো অৱস্থাই নাই। লাহে লাহে পাৰ হয় ভাল। তাতে বোকাখিনি লাগি লওক ৰাস্তাত। ইমান দূৰৰ পৰা তিনিচুকীয়ালৈকে খোজকঢ়াটো মুখৰ কথা নহয় আকৌ দেই। তাকো আজি পকা মানে কেনেকুৱা গৰম হ'ব এতিয়া দুপৰীয়া টাইমটো। ৰাতিপুৱা যদি কোনোবা গৈছে ভালে আছে, এতিয়া যোনখিনি গৈছে খালী ভৰিয়ে সিহঁতৰ মানে ফাটে যাব পূৰা। লাহেকৈ পাইছোঁহি আৰু আসাম মেডিকেল কলেজ। ইয়াতে আছে কোনফালে আকৌ ৰখিবলৈও চাহ নাইচোন। মই আহি যে ইয়াত পালোঁ, এইবোৰ কোনডোখৰ এইডোখৰ গোলটো যে আছে, গোল নিচিনাটো। এইডোখৰতে ৰখি আছোঁ মই। আহা, ইমান ৰ'দ আকৌ। আহা।
গাইজ ওলাই আহিছোঁ মেডিকেলৰ পৰা। তো বহুত দেৰি থাকিলোঁ তাতে, এতিয়া খাই বৈ লাহেকৈ আমি ওলাই আহিছোঁ। মই মানে হেৰি তাতে আছে, সিহঁতি অকণমান দেৰিকৈ যাব, এতিয়া নাযায়। 4-5টামান বাজিব চাগে টাইমটো যাওঁতে। মই গৈ থাকোঁ এন্ধাৰ হোৱাৰ আগতে। তেলো ভৰাব লাগিব। হিৰ' ডিলাৰত বেছি গৰম উঠিলে। তাত মানে সিহঁতৰ কাৰেণ্ট নাই, কাৰেণ্টটো নাই, জেনেৰেটৰো নাই, মানে সেনেকেই কাম কৰি আছে। জেনেৰেটৰ এটা থ'ব লাগে, সেইটোও নাই। আৰু যোনে যোনে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, আজি ফ'ল' কৰি লওক। আজি কাৰণ একদম ধামাকা ৰিল এটা আহিছে। তেলটো ভৰাই ল'লোঁ, এতিয়া গৈ থাকোঁ আৰু। তেলৰ দামটো বেলেগ বেলেগ। আমাৰ তাত 104 টকা, 104 টকা 91 পইচা। ইয়াত 105 টকা কিবা পইচা, এটকা মানে ডিফাৰেঞ্চ। ডিগবৈৰ পৰা ওচৰ হয় কাৰণে তাত দামটো কম, ইয়াত ডিগবৈৰ পৰা দূৰ হয় কাৰণে এটকা বেছি। কি আকৌ হ'লে সমান হ'ব লাগে চবতে। আৰু মই হিৰ' ডিলাৰৰ পৰা কি আনিলোঁ আপোনালোকক মানে ঘৰত গৈ দেখামগৈ কি বস্তু আনিছোঁ মডিফিকেশ্যনৰ কাৰণে। তো ভিডিঅ'টো আগলৈ চাই থাকক, গম পাব কি বস্তু আনিছোঁ। আৰু সেইখনো ছাৰ্ভিচিং কৰিব হৈ গ'ল, এইখনো ছাৰ্ভিচিং কৰিব হৈ গ'ল। লাহে লাহে পাইছোঁ আৰু ঘৰৰ ওচৰ। খালি ৰেল লাইন বন্ধ আছে। উৎপাত যাবলৈ মানুহবোৰৰ। 2 মিনিট ৰখিবলৈ সময় নাই। হৰণ পেপে পাপাপ 2 মিনিট দেৰি হৈ গ'লে যেনিবা সিহঁতৰ লাখ টকাৰ লোকচানেই হৈ যাব, এনেকুৱা কথা কৰে মানে। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, কাৰণ ঘৰৰ ওচৰ পাবহি হ'ল আৰু দেখাবলৈ একো নাই। এইকেইটাকে ৰাস্তা কিনো দেখাম, তো সেইকাৰণে ইয়াতে সামৰণি মাৰিম আৰু। বেছি একো ইমান ভিডিঅ'টোত খাচ নাছিলে বাৰু, ঘৰৰ ভিডিঅ' আছিলে। তো চাই কেনেকুৱা পালে নাজানো। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু ইয়ালৈকে যদি ভিডিঅ'টো চালে তো চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব। আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, কাৰণ সকলো নতুন নতুন আপডেট মই ইনষ্টাগ্ৰামতে দি থাকোঁ। ইউজাৰ আইডি আহি আছে। তো ইয়াকে কৈ এই ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। বাই বাই। মই হিৰ' ডিলাৰৰ পৰা কি আনিলোঁ আপোনালোকক দেখাই আছোঁ। মই দেখাব পাহৰি গৈছিলোঁ, ভিডিঅ'টো এণ্ড কৰি দিছিলোঁ। এইখনে আনিব গৈছিলোঁ, এইখন হিৰ' এক্সপালছৰ নতুনখনৰ উইণ্ডশ্বিল্ডখন। তো মোৰ ফোনত লগাম, সেইখন অৰ্ডাৰ দিয়া আছিলে, এমাহ হৈ গ'ল। তো ফাইনেলি আজি আনিলোঁ। তো সেইকাৰণে গৈছিলোঁ মই হিৰ' ডিলাৰলৈ। তো এইখন লগাই চাম লুকটো কেনেকুৱা লাগে। তাৰপিছত হেডলাইটটো লগাম বুলি ভাবিছোঁ, কাৰণ হেডলাইটটো হ'ব নে নহ'ব এতিয়ালৈকে কোৱা নাই ফিক্স, মানে কাৰণ ৱায়াৰিঙৰ কথা আহিছে।